Hello dosto and welcome back to my YouTube channel. তো dosto মই হৰি কাটিবলৈ যাওঁতে এই ভিডিঅ'টোৰ যেটো আপুনি টাইটেল আৰু থাম্বনেইল চাই দেখি ভিডিঅ'টো ওপেন কৰিছে সেইটোৱে আছে এই ভিডিঅ'টো জাস্ট মাত্ৰ মই ভিডিঅ'টো अचानक से बनाया मोर ভিডিঅ' বনাৰ কোনো মতলব নাছিল তো হৰি কাটিবলৈ গলো গৈ দেখিলো যে এটা ভিডিঅ' বনাব পাৰি তো সেইভাবে ভিডিঅ'টো বনালো কিন্তু মানে যেটো ঘৰৰ পৰা ভিডিঅ' বনোৱাৰ মতলবেৰে গুজোৱা নাছিল তো তাৰ বাবে ইন্ট্ৰোটো দিয়া হোৱা নাছিল তো এতিয়া ইয়াৰ পৰা ইন্ট্ৰোটো দি দিও তাৰ পিছত ভিডিঅ'টো চাই থাকক তো বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো তো দোস্ত এয়া চাওক আহি পালো মানে এয়া আমাৰ ইয়াতে খৰি আছে এডাল গছ বগৰাই থৈ দিছে মানে গছ কাটিব নালাগে ৰুব লাগে কিন্তু মানে উপায় নাই গেছৰ সিলিন্ডাৰৰ যেটো হে দাম সেইভাবে মানে উপায় নাই গছ কাটিবই লাগিব আৰু ইয়াতে তেনেকৈ আহাই নপৰে হয় ভয়কে মানে ইয়াতে এনেদৰে খৰি কাটিব আহিছো তো চাই থাকক এডাল গছ বগৰাই থৈ গৈছিলো কালি যদিও ভিডিঅ' নবনালো আজি এতিয়া এ ভাইটি আছে আৰু এক কুঠাৰ লৈ আহিছো এতিয়া পুৰা এই গছডাল কাটি টুকুৰা টুকুৰি কৰি লৈ যাব লাগিব গছ এনে কাটবা নালগে ৰুবা লাগে কিন্তু মানে উপায় নাই আৰু সিলিন্ডাৰৰ দাম দেখছে এটা 1200 মান হৈছে তো এই খৰিতে বনাব লাগিব ভাত চাহটা গতিকে এতিয়া এইফালে আমাৰ বস্তিখন এবাৰ দেখুৱাই আছো বাৰু বেক কেমেৰা কৰি তো এয়া চাওক এইফালে এয়া বস্তিখন আৰু এইগিলা গছ কালি এইডাল বগৰাই থৈ গৈছে আৰু এতিয়া এইডাল টুকুৰা কৰিব লাগে এইগিলা চিনটিন দি থোৱা আছে তো এইখন বস্তি আৰু সেইফালে আছে এয়া বেতৰ মানে বেত কটা যি নেকি ইয়াৰ পৰা বহুত বস্তু বনোৱা হয় আমাৰ ককাহঁতে ৰুই থৈ যোৱা গছ আৰু এইগিলা আৰু গছগিলা এতিয়া গছ কাটি আছো তো চাই থাকক গছ কাটিব নাপায় বাৰু বেলেগ কৈ নাভাবিব কিন্তু মানে উপায় নাই বাবে কাটিব লগা হৈছে তো চাই থাকক কুলাৰি আৰু এতিয়া কুলাৰিৰে पेड़ काटना पड़ेगा तो देखिए देखते रहो डोंट स्किप লাগি গৈছে পুৰা পচিনা বাহাৰ আ গয়া মানে গছডাল বিৰাট ডাঙৰ চাওক এয়া চাওক কি মস্ত গছ কাটা মানে অলপ সেই অসুবিধাই আৰু কুঠাৰখনো সৰু সেইটো কাৰণে মানে বহুত সময় লাগে আৰু ভাগৰ লাগি গৈছে তো অলপ সময় ৰেষ্ট লৈ লওক তাৰপিছত আকৌ কাটিব লাগিব নাগে আৰু আজি ৰ'দটো বৰ বেয়া মাৰিছে কাৰণ কালি পৰহি যদি আহিলোঁ হয় তেতিয়া মানে অলপ ঠাণ্ডা বতৰ আছিলে কিন্তু মানে আজি একদম পুৰা ৰ'দ মাৰি দিছে তো অলপমান ৰৈ লওঁ আৰু নেকি তো চাই থাকক ভিডিঅ'টো বাৰু এতিয়া কোনোবা বেলেগ এটা কাটি আছে ভাইটিয়া কাটি আছে এতিয়া মই আপোনালোকক এটা বেলেগ মানে ভয়ানক হেৰি দেখুৱাই দি আছোঁ তো চাই থাকক আমাৰ বস্তি ভিতৰলৈ লৈ গৈ আছোঁ মোৰো ভয় লাগি আছে সাপ চাপ কিবা থাকিবওতো পাৰে তো অলপমান সেই কৰি মানে ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিতৰত কেনেকুৱা ভয়ানক দেখি মানে পুৰা জংঘল হৈ গৈছে তো সেইটো কাৰণে অলপ ভয় আৰু এই চাওক দাখন লৈ যাম এয়া দাও লৈ আহিছোঁ এইখিনি পালোঁ আহি অলপমান ঘূৰি দেখুৱাই আছোঁ চাওক সেই চাওক আৰু চাওক এইবিলাক সৰু সুৰা গছ আছে মানে সৰু আছে এইবিলাক কাটি নিয়া মূৰাগিলা আকৌ পুনৰ পোখা মেলি আহিছে আৰু এটা বেত কটা আছে বেত যি নেকি এয়া কি বুলি কয় তামোল দিয়া বটা তাৰপিছত চকী মেজ এইবিলাক বনাব পাৰি আৰু মোৰ খাম চাওক এয়া পুৰা একদম বাহিৰ হৈ গৈছে খাম আৰু এইটোতো ফুলবাই নোৱাৰোঁ কাৰণ ভিডিঅ'টোৰ কিবা এটা কথা আছে কাৰণ সেই আৰু বুজি পাইছে তো দোস্ত এইবিলাক চাওক কি ডাঙৰ ডাঙৰ গছ এইবিলাক চাওক এয়া কি ডাঙৰ গছ আৰু এইডাল পুৰা গছডাল চাওক 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 এক মিনিট এইডাল পুৰা গছডাল এইডালে আছে ডাঙৰ গছ আৰু এডাল আছে এইফালে এইডাল তো এইটো চাওক এইটো কি মস্তকে হেৰি সেইটো ঠানাকেইটা কাটা হৈ গ'ল আৰু এতিয়া এইখিনি এই মথাউৰি পিছফালে এখন ঠেলা আছে তাতে উঠাই দিব লাগিব নি এয়া পুৰা সেইকেইডাল এতিয়া লৈ যাওঁ চাই থাকক
ৰ'দো ইমান টানকৈ মাৰছি ইফালে একো মানে কৰিব নোৱাৰা হৈ গৈছে ঘৰত বঢ়িয়াকৈ বহিলোঁ মোবাইলটো চাই আছিলোঁ যে ক'লে যা খৰি লৈ আহিলোঁ পূৰা জোচত আহিলোঁ আহি এতিয়া গম পাইছোঁ কিমান কষ্ট ঠাণ্ডা বতৰ হ'লে কোনো টেনশ্যন নাছিল কিন্তু মানে যিটো ৰ'দ মাৰছি এইফালে চাওক এয়া বেলি পূৰা মূৰৰ ওপৰত গতিকে আৰু নৰো তিনি টিপ মাৰিলোঁ নৰিমে চাগে আৰু অলপ সময় বহিলোঁ 2-4টা লেকচাৰ মাৰোঁ নেকি তাৰপিছত আৰু 2 টিপমান লৈ যাওঁ আৰু বৰ্তমানলৈকে 4 টিপ মাৰিলোঁ 4বাৰ লৈ গ'লোঁ আকৌ বহিলোঁ আহি একবাৰ মানে মথাৰিটো ওখ নাই পূৰা উঠবালে বিৰাট দিগদাৰ এনেটা ভাগৰ লাগে এনে আনন্দ ইমান এটা পটককৈ ভাগৰ নালাগে কিন্তু মানে উঠোঁতে ভৰিত য'ত দি উঠবাই নোৱাৰি আৰু মোৰ পিছফালে এয়া চাওঁ এইফালে মই আপোনালোকক এটা বড়ো খেতিৰ সেই দেখাইছিলোঁ ভিডিঅ' এটা দেখাইছিলোঁ যদি সেই ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তো তাৰ পৰা চাই ল'ব এইটো বহুত দীঘল হৈ যাব যদি গোটেইকেইটা টিপ আপোনালোকক এনেকৈ দেখুৱাই থাকিব লগা হয় আৰু ঘৰৰ পৰা তামোল এখন লৈ আহিছিলোঁ তো সেইখন খাই আছোঁ তো এতিয়া খৰিকেইডাল ওপৰত উঠাই লওঁ লৈ উঠি যেতিয়া ঠেলাত লৈ যাম তেতিয়া চাপি কেনে গোটেইখিনি দেখুৱাই দিম আৰু ঠেলাত লৈ যোৱাখিনিও দেখুৱাই দিম আৰু 5-6 টিপমান হ'ব নিবেলাই সেইখিনি মই লৈ যাম আৰু বাকী যিডাল মানে মোটা গছ গছডাল সেই গছডাল কাটি আছে সেইডাল আজি হ'ব ফালি নিব লাগিব সেইডাল সৰু খৰি কৰি হাতত এইটো চাওকচোন আজৰ লাগি গ'ল তো ঠানি চাপি লওঁ 4 টিপ আনিলোঁ আৰু 5 টিপমান হ'ব সেইখিনি ময়ে আনিলোঁ আনি উঠি ঠেলাত চাপ কৰি বান্ধি কেনে তাৰপিছত ঘৰলৈ লৈ যাওঁ সেইখিনিত দেখুৱাই দিম তো ভিডিঅ'টো চাই থাকক আৰু এতিয়া টিপকেইটা মই আনাকেইটা নেদেখুৱাওঁ কাৰণ অলপ গান শুনো মোবাইলটোত তো নাকি তো চাই থাকক ঠেলাত টিপকেইটা নেওঁতে দেখুৱাই দিম আৰু কেইটামান বাজিলে আৰু এবাৰ সুন্দৰ এটা পৰিৱেশ ওপৰৰ পৰা দেখুৱাই আছোঁ চাওক এইটো পূৰা জুম কৰিও দিছোঁ অলপ এইবিলাক গছ এয়া চাওক বান্ধি ল'লোঁ হৈ গ'ল গোটেইখিনি আৰু ৰ'দ একদম পূৰা মাৰি দিছে চাওক এয়া বেলি একদম অৱস্থা বেয়া তো বৰ্তমান হৈ গ'ল খৰি চৰি কাটা হৈ গ'ল অৱস্থা বেয়া গৰম ৰ'দ একদম পূৰা আৰু ভিডিঅ' নবনাওঁ এয়া বান্ধিলোঁ চব হৈ গ'ল এতিয়া যাওঁ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ তো ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট যি কৰিব লাগে কৰি দিব আৰু চেনেলটো আগৰ আহি থকা আপকামিং ভিডিঅ'বোৰ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'